মৰ্নিং ইউটিউব মই সঞ্জয় বৰা হয় আৰু আপোনালোকে চাই আছে আছামিজ ফিটনেছ এণ্ড ট্ৰেভেল। যিহেতু আজি 26 ডিচেম্বৰ আৰু আজি ছানডে, এতিয়া সময় হৈছে 6টা আৰু আজি মই আৰু মোৰ ফেমিলিৰ লগত ওলাইছোঁ আজি কাজিৰঙাত এখন নতুন ৰিজৰ্ট খুলিছে মোৰ লগৰ এটাই, ফেৰিলেণ্ড বুলি কয়। তো আজি তাতে ষ্টে কৰিম আৰু তালৈ আমি কাজিৰঙাৰ ভিতৰত জীপ চাফাৰী কৰিম। তো আজি বলক গৈ থাকোঁ আমি কাজিৰঙা। তো ময়ো যাম আৰু আপোনালোককো দেখাই গৈ থাকিম কাজিৰঙা আৰু ফেৰিলেণ্ড ৰিজৰ্ট। আৰু এয়া মোৰ ৱাইফ আৰু এয়া চেম এইফালে চাই দিয়া, হাই কৈ দিয়া। ক'ত গৈ আছো, আমি ক'ত গৈ আছো বেটা? কাজিৰঙা, ভালকে কোৱা। গুড বয়, কাজিৰঙা। তো এয়া মোৰ ল'ৰা 2 বছৰ হৈছে, চেমুৱেল। আৰু ইয়াৰ পিছত মই মোৰ ভণ্টিক আৰু ভনী জোৱাইক পিক আপ কৰিম, সিহঁতেও যাব। তো বলক আজি গৈ থাকোঁ আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব। এয়া মোৰ ভনী জোৱাই নৱ, আৰু সেয়া মোৰ ভণ্টি, আৰু সেয়া ভাগিন। বেটা হাই কৈ দিয়া বেটা। গগ এইফালে হেল্ল' ইউটিউব কৈ দিয়া, হেল্ল' ইউটিউব কৈ দিয়া। গুড বয়। What is getting deep now? What is getting deep now? Follow me around. Yeah. Can you let me down? Please don't let me down. Yeah. Baby, let me down. Can you let me down? Please don't let me down. 47 ফাইনেলি আমি মুকাখাত সোমাই গ'লোঁ আৰু এইটো হ'ল এনিমেল কৰিডৰ, যিহেতু লাহে লাহে চলাব লগা হৈছে। 40 স্পীড ইয়াৰ লিমিট হয়। আপোনালোকেও যদি আহে লাহে লাহে চলাব, নহ'লে আগত ফাইন দিব লগা হ'ব পাৰে। চবে কৈ দিয়া কি চাবা, কি চাবা? আমি আহি পাই গ'লোহি কাজিৰঙা, বাট প্লানটো অলপ চেঞ্জ হৈ গ'ল। এইখিনিতে আমি আমাৰ ৰিজৰ্টখনত নগৈ ফাৰ্ষ্ট আমি প্লান কৰিলোঁ আমি অৰ্কিড গাৰ্ডেনত সোমাম, আৰু অৰ্কিড গাৰ্ডেনত সোমাই এখন ৰেষ্টুৰেণ্ট আছে, তাত আমি অথেণ্টিক আছামিজ ফুড পায়। তো তাতে আমি লাঞ্চ কৰিম আৰু অৰ্কিড গাৰ্ডেনতো সোমাম আৰু চাম। চ' সেইখিনিতে ইয়াতে আমি প্লানটো চেঞ্জ কৰিলোঁ, আৰু তাৰপিছত আমি পামগৈ একেবাৰে আমাৰ ৰিজৰ্টখনত। ইয়াত খাই মেলি ফুৰি মেলি আমি ৰিজৰ্টখনত যাম, আৰু এখন গাড়ীখন ইয়াতে পাৰ্কিং কৰি দিছোঁ। আৰু জেগাটো খুব কমাৰ্চিয়েল হয়, ইয়াত মানুহৰ ঘৰৰ ভিতৰতে পাৰ্কিং কৰিব দিছে। দেখিছে গাড়ীবিলাক চব ৰখি আছে ইয়াতে, চব নিজৰ নিজৰ ঘৰতে পাৰ্কিং কৰিব দিছে। চ' বলক ভিতৰলৈ সোমাই গৈ থাকোঁ আমি। কোৱা গুড বয়। मैं मेरा
আৰু এয়া দেখিছে খুব ধুনীয়া হেণ্ডলুম ষ্ট'ৰবিলাকো আছে ইয়াত আৰু খুব ধুনীয়া এইটো এটা ফাউণ্টেন খুব ধুনীয়া এনভাইৰনমেণ্ট এয়া ৰেষ্টুৰেণ্ট ইয়াৰ ভিতৰতে থকা আৰু দেখিছে খুব ভিৰ যিহেতু আজি ছানডেও হয় আৰু জানো কৈ দিয়া কেনেকুৱা লাগিলে ইয়াত আহি মজা একদম বেষ্ট একদম খালি ভাত খাবলৈ ৰ'বলগীয়া আছে অলপ সোনকালে আহি কাউণ্টাৰত টিকেটো কাটি ল'ম এইটো টিকেট কটা হৈছে আৰু পাৰ হেড কিমানকৈ লৈছে 200কৈ লৈছে ভেজ থালি ন যদি আপোনালোকে আহে ভেজ থালি অথেণ্টিক আছামিজ খানা খাম বুলি ভাবে তেনেহ'লে ইয়াত 200 ৰুপিজ পাৰ প্লেটকৈ আপোনালোকে পে' কৰিব লাগিব ৰিপছ কেনেকুৱা লাগিলে ভাল লাগিলে আৰু সেয়া আমি লাঞ্চ কৰি আমি ইয়াৰ যিখিনি ইয়াত পাৰ্ক আছে ডিফাৰেণ্ট কাইণ্ডছ অফ প্লাণ্ট ইয়াত আছে তো এইখিনি আমি ইয়াত এক্সপ্ল'ৰ কৰিব আহিছোঁ তো ব'লক আমি সোমাই যাওঁ এই পাৰ্কৰ ভিতৰত এয়া আমি সোমাইছোঁহি কেকটাছ পাৰ্ক আৰু সেয়া দেখিছে আপোনালোকে ডিফাৰেণ্ট কাইণ্ড অফ কেকটাছ আৰু এয়া হ'ল ৰাউণ্ড টাইপ অফ কেকটাছ এয়া দেখিছে আপোনালোকে ৰাউণ্ড কেকটাছ বেটা ৰাউণ্ড কেকটাছ কোনটো এইটো আৰু এটা এইটো ৰাউণ্ড কেকটাছ এয়া দেখিছে মেডিচিন প্লাণ্ট বিভিন্ন ধৰণৰ আমাৰ নৰ্থ ইষ্টত হোৱা মেডিচিন প্লাণ্ট এইবিলাক দেখিছে আৰু খুব ধুনীয়া কালেকশ্যন কৰি থৈছে ইয়াত দেখিছে আৰু আপোনালোকে যদি নেচাৰ লভ হয় যদি ভাল পায় তেনেহ'লে ডেফিনেটলি আপোনালোকে ইয়াত আহিব লাগে চব গোটেইখিনি গম পোৱা যাব ইয়াত আহিলে যিহেতু ময়ো নাজানো যে ইমান ধৰণৰ ইয়াত মেডিচিন প্লাণ্ট পোৱা যায় আমাৰ নৰ্থ ইষ্টত আৰু ইয়াতে থকা বেম্বু পাৰ্ক বাঁহৰ বিভিন্ন ধৰণৰ বাঁহৰ পাৰ্ক বা প্ৰজাতি আমি চাবলৈ গৈ আছোঁ ইমানকৈ নধৰিবা লাহে লাহে বেটা আৰু ইয়াতে থকা এখন চাহ বাগান টি গাৰ্ডেন দেখিছে খুব ধুনীয়াকৈ ইয়াত পৰিপাটিকৈ থৈছে
আৰু এইবিলাক এনেদৰে বাঁহৰ নামবিলাক লিখি থৈছে বিভিন্ন ধৰণৰ বাঁহৰ প্ৰজাতি এয়া দেখিছে সব ধৰণৰ বাঁহ ইয়াত লগাই থৈছে সিহঁতে আপোনালোকে যদি আহে বাঁহৰ বিষয়ে আপোনালোকে জানিব পাৰিব খুব ধুনীয়া মেইনটেইন কৰি থৈছে এখন অৰ্কিড পাৰ্কৰ ভিতৰত বেম্বু পাৰ্ক আছে আৰু কেকটাছ পাৰ্ক আছে আৰু ইয়াত গোৰ্খাৰ আগৰ দিনৰ নেপালী মানুহে তাৰ মিউজিয়ামো আছে সৰুকৈ দেখা পালে আপোনালোকে যিহেতু ভিডিঅ'ত আৰু খুব ধুনীয়া এটা কেম্প ছাইট ইয়াত দেখিছে আৰু লাগিছে নতুনকৈ কেম্প বনাইছে ইয়াত আৰু খুব ধুনীয়া মেইনটেইন কৰি থৈছে ইয়াত কি কোৱা হা আৰু সেয়া দেখিছে আমাৰ পোৱালি খুব এনজয় কৰি আছে দুইটা পোৱালি দেখা পাইছে আপোনালোকে ডিফাৰেণ্ট কাইণ্ডছ অফ অৰ্কিডছ ইয়াত আমাৰ বিভিন্ন ৰাজ্যৰ পৰা কালেক্ট কৰা হৈছে এইখিনি অৰ্কিড আৰু খুব ধুনীয়া মেইনটেইন কৰি থৈছে ইয়াত ভেনিলা একচুৱেলি অৰ্কিড হয় তাৰ গুটি ধৰে বীজ ধৰে তাৰপৰা সেই ফ্লেভাৰটো এক্সট্ৰেক্ট কৰা হয় সেইকাৰণে ভেনিলা বহুত দাম হয় পাৰ কেজি আপোনাৰ 30 to 40,000 ৰুপিজ হয় কিন্তু চবতকৈ সস্তাটো আমি ভেনিলা আইচক্ৰীমে খাওঁ 30-40 ৰুপিজ এইটো জাষ্ট আমি কেমিকেল ইচেঞ্চে খাওঁ মানে এইটো অলপ ফেলনপচিছ কৰ্নো কাৰ্বি এইটো লাইক ষ্টাৰ ফিছ নিচিনা লাগে দেখাত এইটো বেম্বো অৰ্কিড এইটো 12 মাহে ফুলি থাকে কৰ্ডেয়াৰে ফুলি থাকে বেম্বো অৰ্কিড অৰেঞ্জিনা গ্ৰামিনিফোলিয়া তাৰ চাইণ্টিফিক নেম হয় এইটো চিম্বিডিয়াম চিম্বিডিয়ামৰ বহুত ডিফাৰেণ্ট কালাৰ্ছ আছে এইটো বাণ্ডা আৰু এইবিলাক হৈ গ'ল ডেনড্ৰবিয়াম এইটো স্পেথোগ্লটিছ এইটো গ্ৰাউণ্ড অৰ্কিড হয় অৰ্কিড পাৰ্কৰ পৰা আমি ওলাই এতিয়া আমি আমাৰ ৰিজৰ্টলৈ গৈ আছোঁ যিহেতু ভালকৈ ভিডিঅ'বিলাক কভাৰ কৰিব নোৱাৰিলোঁ যিহেতু বেটাহঁতক ধৰিব লগা হৈছে আৰু ইয়াৰ পিছত আমি একেবাৰে আমাৰ ৰিজৰ্টলৈ যাম যিহেতু আজি দিনটো একো আৰু বেলেগ এক্টিভিটি নাই আৰু ক'তো এক্সপ্ল'ৰ কৰিব নাযাওঁ চ' কালিলৈ আমি একেবাৰে এই কাজিৰঙা পাৰ্কৰ ভিতৰত সোমামগৈ তো ব'লক এতিয়া গৈ থাকোঁ আমাৰ ৰিজৰ্টখনলৈ ফাইনেলি আমি আহি পাই গ'লোহি আমাৰ ৰিজৰ্ট ফেৰিলেণ্ড ৰিজৰ্ট আৰু এয়া দেখিছে ইয়াৰ এণ্ট্ৰেঞ্চ আৰু এইবিলাক ইয়াৰ টেণ্ট আৰু বেম্বু কটেজবিলাক বৰ্তমান আমি আহিছোঁ এই কেম্প ছাইডৰ কিনাৰতে থকা এখন নৈ ইয়াতে আমি ইভিনিং ৱাক কৰিবলৈ আহিছোঁ যিহেতু সন্ধিয়া 5টা হ'ল ইয়াতে আৰু ইয়াতে আমি অলপ ইভিনিং ৱাক কৰিব আহিছোঁ বিশেষ আজিতো একো কৰিবলৈ একো নাই এয়া দেখাইছোঁ আপোনালোকক পিছফালে এয়া চাওক সেইটো আৰু এনেদৰে আমি আমাৰ ৰাতিটো পাৰ কৰিলোঁ এয়া দেখিছে আমাৰ ৰাতিৰ দৃশ্য আৰু ইয়াতে আমি বন ফায়াৰ কৰিলোঁ মাংস চাংস পুৰি খালোঁ আৰু ডিনাৰো আমি ইয়াত কৰিলোঁ এয়া দেখিছে খুব ধুনীয়াকৈ জুই চুই এৰেঞ্জমেণ্ট কৰি দিছিলে আমাৰ কাৰণে যদি আপোনালোকেও আহিব বিচাৰে আহিব পাৰে গুড মৰ্ণিং ফ্ৰম কাজিৰঙা আৰু আজি আমাৰ ছেকেণ্ড ডে হয় কাজিৰঙাত চ' আজি আমি জীপ চাফাৰী কৰিবলৈ যাম আৰু এয়া হ'ল আমাৰ টেণ্টকেইটা যিকেইটাত কালি আমি আছিলোঁ এয়া দেখিছে খুব সুন্দৰ দৃশ্য আৰু বাগানৰ মাজতে আছিলোঁ কালি আৰু চাৰিওফালে নদী আৰু এইফালে বাৰী খুব ধুনীয়া খেতিও কৰি আছে এইটো কালি আমি ইয়াতে আছিলোঁ এই বেম্বু কটেজত আৰু ইফালে আৰু
সেইফালে যদি আপোনালোকে দেখা পাইছে এইটো চাইডে আৰু কেম্প চাইট আৰু আছে তো ইয়াৰ পৰা আমি ওলাম আৰু 7টা বজাত আমি পাবগৈ লাগে যিহেতু আমি এলিফেণ্ট চাফাৰী কৰিম বুলি ভাবিছিলোঁ কিন্তু এলিফেণ্ট চাফাৰী আমি নাপালোঁ চ' আজি আমি জীপ চাফাৰীকে কৰিম আমি আহি পাই গ'লোহি কহৰা চাৰিআলি আৰু ইয়াতে আমি জীপ বুক কৰিছিলোঁ আজি যিহেতু জীপ চাফাৰী কৰিম আৰু আমি যাম জীপ চাফাৰীলৈ বেটা আমি ক'লে যাম এতিয়া জীপ চাফাৰী বঢ়িয়া আৰু তোমাৰ ভাইটি ক'ত গাড়ীত আছে মজা লাগিব ন আৰু এইখনে হ'ল ইয়াৰ মেইন গেট দেখিছে ওপৰত লিখা আছে ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু ইয়াৰ ভিতৰতে আমি যাম আমাৰ জীপখন যিহেতু অহা নাই এতিয়ালৈকে তাৰপিছত আমি ভিতৰলৈ সোমাম জীপখন অহাৰ পিছত এয়া আমি সোমাই গ'লোহি কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত আৰু এইমাত্ৰ আমি এটা গড় দেখা পালোঁ ইয়াতে সেইটো দিয়ে চোৱা এই আৰু চৰপা আমাক দিয়ে দেখাবলৈ ৰখাই দিছে ইয়াতে আৰু এটা পহু এয়া যদি আপোনালোকে কেমেৰাত দেখা পাইছে যাব আৰু এয়া আপোনালোকে দেখা পাইছে এটা ৰাইনো ওৱান হৰ্ণ ৰাইনো যিহেতু আমাৰ পৃথিৱীৰ ভিতৰত বিখ্যাত ওৱান হৰ্ণ ৰাইনো এয়া গড় আৰু ফাইনেলি আমাৰ এই কাজিৰঙা টুৰটো ইয়াতে এণ্ড হ'ল আৰু যদি আপোনালোকে আহে তেন্তে জীপ চাফাৰীৰ কাৰণে আপোনালোকে 2200 টকা পে' কৰিব লাগিব আৰু এণ্ট্ৰি পাৰ হেড 200 টকাকৈ পে' কৰিব লাগিব চ' আজিলৈ ইমানেই আছিল ইয়াৰ পৰা আমি একেবাৰে যাম ঘৰ তিনিচুকীয়া আজি চ' আপোনালোকক আকৌ লগ পাম আমি নেক্সট ভিডিঅ'ত বাই বাই কৰি দিয়া বাই বাই বঢ়িয়া